এভৰিৱান আজি মই আপোনালোকৰ বাবে এটা মিনি ব্লগ লৈ আহিছোঁ আৰু মিনি ব্লগটো চাই যদি আপোনালোকে ভাল পায় দেন লাইক কৰিব আৰু কমেণ্ট কৰিব। মই এতিয়া গৈ আছোঁ আমাৰ কলেজত। আজি যিহেতু আমাৰ কলেজত খানা আছে মানে আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰসকলে আমাক এটা খানা দিছে, চ' তালৈকে আপোনালোকক লৈ যাম আৰু আপোনালোকক দেখা দেখিম এতিয়া কি হয় ব'লক চাই গৈ থাকক। ভালকৈ এয়া মই আহিছোঁ, মোৰ লগৰজনীৰ লগত যাম। মানে আমাৰ ইয়াত মানে এটা প্ৰব্লেম, মানে বৰষুণ যদি দি দিয়ে ন তেতিয়া মানে ৰাস্তালৈ স্কুটি উঠাবলৈ বহুত প্ৰব্লেম হয়। চ' মই লগৰজনীৰ লগত যাম। এতিয়া মোক সেয়া চাওক, তাই স্কুটি উঠাবকৈ পৰা নাই, মানে বহুত প্ৰব্লেম হয় আমাৰ এই গৰাবিলাকৰ কাৰণে উঠাবলৈ ওপৰলৈ বহুত প্ৰব্লেম। তাই উঠাইছে আৰু এতিয়া আমি যাম, যেনে তেনে উঠাইছে আৰু বেচেৰীয়ে। বতৰ একদম বেয়া, বহুত বৰষুণ। তাতে আমি মানে এতিয়া কলেজলৈ আহিছোঁ 12টামান বজাত। চব ল'ৰা ছোৱালীক মানে ছুটি দিছে স্কুলৰ পৰা। তো মানে কেনেকৈ চাইছে মানে তাহাঁতে অদ্ভুত কান্দৰ নিচিনা হৈছে। আমি মানে এতিয়া কলেজলৈ গৈছে, তাহাঁত স্কুলৰ পৰা ঘৰলৈ আহিছে, তেনেকুৱা এটা হেৰি। আৰু ইয়াত কলেজ পাই গ'লো। আৰু এয়া খানাৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে পুৰা, চব ষ্টুডেণ্ট আহিলে, চব তাৰপিছতে খাবা নেকি আৰু টেঙা ভাল লাগিছে, ভাল লাগিছে। খাব আমি গোটেইখিনি মই খাম নাই খাবা মাংসক লৈ গাইছ হাহাকাৰ লাগি গৈছে। এতিয়া মানে মাংস অকণমান বনালে টেষ্ট কৰিবলৈ, তাতকৈ কি উৎপাত ইহঁতৰ মানে আমি খানা খোৱাৰ আগত অকণমান ওলাই গ'লোঁ, মানে ওচৰৰ দোকান এখন আছিলে, ওচৰৰ দোকানখনলৈ গ'লোঁ। তাতে কিবাকিবি কিনি খালোঁ, খাই বৈ তাৰপিছত ফটো কেইকপিমান মাৰিলোঁ, তাৰপিছত খানা খাই পেলাই ঘৰলৈ আহিলোঁ। আৰু তেনেকেই আমাৰ খানাটো ইমানতে খতম হ'ল আৰু ভাল লাগিলে, বহুত ভাল লাগিলে। সেইটো দিন কেতিয়াও নাপাহৰোঁ, ইমান ভাল লাগিলে মানে কি গৈ থাকিম আৰু। পৰিৱেশটো বহুত ধুনীয়া হয়, মানে ইমানেই বৰষুণ এতিয়ালৈকে দেখিলে, এতিয়া উভতি আহোঁতে বস্তুটো ইমানেই ধুনীয়া, পুৰা ৰ'দ দিছা, ভাল লাগি গৈছে। আৰু